কবিতাৰ শিৰোনাম দেওবাৰে দুপৰীয়া। দেওবাৰে দুপৰীয়া তুমি অহাৰ কথা আছিল। আজি মঙ্গলবাৰ হ'ল। বহু পৰ লাগিল। আমি যি ঠাইত লগ কৰাৰ কথা আছিল সেই ঠাইতে সিদিনা গছ এজোপা মৰিল। এজাৰ তুমি নহাৰ বেজাৰ। দেওবৰীয়া জিৰণিবোৰ ভুৱা। সপ্তাহজোৰা কোলাহলৰ পাছত বুকুৰ গলিত এটা দিনৰ সান্ধ্য আইন মিছা। অৱশ্যে তোমাৰ উপস্থিতিত কথাবোৰ সুকীয়া। মৃত্যুৰ আগত সিদিনা এজাৰে কৈ গৈছিল, দেওবাৰে দুপৰীয়া নাহি তুমি ঘোৰ অপৰাধ কৰিছা। তোমাক কঠোৰ শাস্তি বিহিব লাগে। উঠিয়া কেতেকীজনী হৈ মই এতিয়া শাস্তিৰ নমুনা ভাবি আছোঁ। দেওবাৰে দুপৰীয়া তোমালোকৰ ঘৰলৈকে যাওঁ নে দেওবাৰবোৰ কেলেণ্ডাৰৰ পৰা মচি পেলাওঁ।